নমস্কাৰ বন্ধুসকল, দীৰ্ঘদিনৰ বিৰতিৰ মূৰত মোৰ চেনেলৰ এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আচলতে জুবিনদাৰ মৃত্যুৰ পিছত মন ভাল লগা নাই আৰু ভিডিঅ' বনাবলৈ ইচ্ছাজনক তেনেকৈ মনবোৰ বেয়া হৈ আছে, সকলোৰে মনবোৰ বেয়া হৈ আছে অসমবাসীৰ। চ' দীৰ্ঘদিনৰ বিৰতি এটা লৈ পেলাই আজি আৰম্ভ কৰিছোঁ ভিডিঅ' বনাবলৈ আকৌ। মাজতে এটা ভিডিঅ' বনাইছিলোঁ দুৰ্গা পূজাত, গীতানগৰত বহুত ডাঙৰ পেণ্ডেল বনাইছিল যে সেইটো দেখাইছিলোঁ। আৰু আজি আৰম্ভ কৰিছোঁ। আজি বৰ্তমান ৰাস মহোৎসৱ চলি আছে। মই প্ৰতিবাৰে ৰাস মহোৎসৱ মোৰ চেনেলত দেখাওঁৱেই, কেতিয়াবা হাউলি, কেতিয়াবা নলবাৰী, কেতিয়াবা পামহি, লখৰা, পলাকবাৰী। গতিকে আজি গৈ আছোঁ 2025 চনৰ ৰাস মহোৎসৱ চাবলৈ পলাকবাৰীত। গতিকে পলাকবাৰী ৰাস মহোৎসৱ কেনেকুৱা হৈছে মই নিজেও চাওঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ আৰু সেইকাৰণে ভিডিঅ'টো কৰিবলৈ আগবাঢ়িছোঁ। গতিকে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ব'লক ডাইৰেক্ট লগ পাওঁ আমি এতিয়া পলাকবাৰী ৰাস মহোৎসৱস্থলী। ব'লক। আৰু আহি পাইছোঁ, বহুতকেইখন গেট দিছে, দেখে পাইছে আপোনালোকে। গাড়ী ভিতৰতে আছে, পাৰ্কিং কৰাই নাই, পাৰ্কিং কৰা জেগালৈ যাই পোৱাই নাই। আৰু এইখন সেই ডাঙৰ ফিল্ডখন য'ত মানে গাড়ী পাৰ্কিং কৰা যায়। বৰ্তমান গাড়ী অহাই নাই, কেইখনমান আছে এইফালে, কাৰণ সোনকালে আহিছোঁ। বৰ্তমান টাইম হৈছে 5:37, গাড়ী আহি আছে। আমাৰ গাড়ীখন থলোঁ আৰু ব'লক ৰাসখন দেখুৱাওঁ আপোনালোকক। আৰু সকলো ঠাইতে জুবিনদাৰ গান আৰু ফটো যেতিয়াই দেখা পাওঁ, গান শুনো, বহুত বেয়া লাগে। কিন্তু প্ৰত্যেকবাৰে বেলেগ বেলেগ ধৰণে তৰণবিলাক বনাই, এইবাৰ এনেকুৱা ধৰণে বনাইছে। হিয়াৰা মঠু, জুবিন গাৰ্গ তৰণ। ভগৱন্তৰ কি ভক্তি দেখাব লাগিছে, তেতিয়া ভক্তিৰ বলত চুকাতে ব্ৰাহ্মণ ওপৰত উঠিব আৰু মোক পেলাব আৰু কলাত তুলি লৈ ভগৱান নাপালো, তুমি মোকে ৰাখা যা হৈ থাকি লচা আছে, সেইডাল লচা হৈছে ভক্তিৰ লচা। গতিকে ভক্তিৰ লচাৰে নাবান্ধিলে ভগৱন্তক বান্ধা সহজ নহয়। সুতদেৱ ব্ৰাহ্মণে ভক্তিৰ ৰচাৰে বান্ধি জ্বলাইছে। ভগৱন্ত হল দাস, লক্ষ্মী হল ভক্তিৰ মান বেছি আছে। জ্ঞানৰ যেনে গীতা হৈছে ভাগৱতখন হৈছে ভক্তিৰ ভঁৰাল। এই ভাগৱতত ভক্তিৰ মান বেছি আছে। গতিকে ভাগৱত শুনিলে, ভাগৱত কীৰ্তন কৰিলে ভক্তিটো কেনেধৰণে ভাগৱতে কোৱা যায়। বৈকুণ্ঠৰ পৰ্বততো ভগৱন্ত আছে, সেই ভাগৱত কৃষ্ণই কৰি লোৱা গুণনি হৈছে। গতিকে প্ৰভু ভগৱন্তই মায়া ধৰি ভগৱন্ত কৃষ্ণই কাপৰৰ যুগত জনৰূপে অৱতাৰ ধৰি তেওঁ নানানভাৱে প্ৰভু ভগৱন্তই নৰৰূপে ভগৱান আমি কেনেকৈ চিনিব পাৰিছিলোঁ। তেওঁৰ কৰ্মবিলাকে নৰৰূপী ভগৱন্তৰ
আদি হ'বলৈ ইয়াতে মঞ্চখনো আছে ইয়াতে কাষতে মূৰ্তিবিলাক য'ত আছে তাৰ কাষতে আছে আৰু বৰ্তমান গৈ আছো মীনা বজাৰ আৰু মেলা এৰিয়াৰ ফালে জুবিন গাৰ্গ দেৱলৈ আমাৰ ভাগৱত পাঠৰ পৰা এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পৰিৱেশন কৰা অনেক ফুলকুচি में चालू शुरू हो जाएगा 10 मिनट में जाएगा 10 मिनट में মই বৰ্তমান বহি আছোঁ আপোনালোকক দেখালোঁ যিমানখিনি পাৰোঁ ধুনীয়াকৈ দেখাব আৰু প্ৰথমে ইয়াতে সাংস্কৃতিক অনুষ্ঠানৰ এইখিনিত বহি আছোঁ ভিডিঅ'টো ইয়াতে কৰিছোঁ লাহেকৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো যদি চাই পালে লাইক ছাবস্ক্ৰাইব কৰিব আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ মই যেতিয়া আহিছিলোঁ একদম খালী আছিল পথাৰ এতিয়া ভৰ্তি হৈ গ'ল গাড়ী ধন্যবাদ ইয়াতে সামৰিছোঁ আজি ভিডিঅ'টো